আমাৰ আজিৰ এই ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি শিকিম যে দাগ নম্বৰ বা পাট্টা নম্বৰৰ সহায়ত অনলাইনৰ পৰা মাটিৰ জাবানবন্দী কপি কেনেকৈ উলিয়াব পাৰি। গতিকে আমি গুগলত সাৰ্চ কৰিম ধাৰিত্ৰী আছাম। আৰু 2 নম্বৰ যিটো ৱেবছাইট আছে এই ৱেবছাইটত আমি ক্লিক কৰি দিম। ধাৰিত্ৰী আছামৰ যিখন অফিচিয়েল পেজ আছে এই পেজখন আমাৰ সন্মুখত আহি গ'ল আৰু ইয়াৰ পৰা আমি জাবানবন্দী যিটো অপশ্যন আছে এই অপশ্যনটোত প্ৰচেছত ক্লিক কৰি দিম আৰু ইয়াত অকেত ক্লিক কৰি দিম। আৰু এখন ইণ্টাৰপেজ খোল খাইছে আৰু ইয়াতে আমি দেখা পাইছোঁ প্ৰথমে ডিষ্ট্ৰিক্ট বাছনি কৰিম, তাৰপিছত চাৰ্কুল বাছনি কৰিম, ইয়াৰ পিছত আমাৰ গাঁও বা চহৰৰ নামৰ যিখন লিষ্ট আছে এই লিষ্টখন আমাৰ সন্মুখত আহি গ'ল। আমি আমাৰ গাঁও বা চহৰৰ নামৰ প্ৰথম আখৰটোত ক্লিক কৰি দিম আৰু আমাৰ গাঁৱৰ নামখন আহি গ'ল আৰু আমি নামত ক্লিক কৰি দিম। এয়া চাওক, আমি দাগ নম্বৰৰ সহায়ত জাবানবন্দী কপি উলিয়াম আৰু দাগ নম্বৰটো বাই ডিফল্ট চুজ কৰা থাকে। গতিকে আমি কেপচাৰটো ইয়াতে ফিল আপ কৰি দিম আৰু ইয়াৰ পিছত আমি দাগ নম্বৰটো স্ক্ৰল ডাউন কৰি তললৈ আহি ইয়াত এখন ভাৰ্চুৱেল কিবৰ্ড আছে, এই কিবৰ্ডখনৰ পৰা আমি দাগ নম্বৰটো ইয়াতে এণ্টাৰ কৰি সাৰ্চ বাটনত ক্লিক কৰি দিম। আমি এক্সটাৰ্নেল কিবৰ্ড ব্যৱহাৰ কৰিলে নহ'ব দাগ নম্বৰ বা পাট্টা নম্বৰ এণ্টাৰ কৰোঁতে। ইয়াৰ পিছত এয়া চাওক আমাৰ সন্মুখত আহি গ'ল। আমি ইয়াত দাগ নম্বৰৰ ওপৰত এটা অপশ্যন আছে, এই অপশ্যনটোত চুজ কৰি আমি চি জাবানবন্দীত ক্লিক কৰি দিম আৰু আপোনাৰ হাতত যদি দাগ নম্বৰ নাই তেতিয়া আপুনি পাট্টা নম্বৰৰ সহায়তো জাবানবন্দী কপি উলিয়াব পাৰিব।